Hey guys, welcome to Arts in Assamese. আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে গম পাইছে চাগে 5 আগষ্ট তাৰিখে শ্ৰী ৰাম মন্দিৰৰ ভূমি পূজন হ'ব আৰু ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীজীক আমন্ত্ৰণ কৰিছে। গতিকে ইয়াৰ লগত এতিয়া আৰু খবৰ ওলাইছে যে ভূমি পূজনৰ লগত সংগতি ৰাখি ইয়াত এটি টাইম কেপচুল ৰখা হ'ব। মন্দিৰ কমিটিৰ ফালৰ পৰা কৈছে যে মাটিৰ 200 ফুট তলত এই টাইম কেপচুলটো ৰখা হ'ব। গতিকে এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক জনাম যে আচলতে টাইম কেপচুল কি বস্তু আৰু ইয়াক মাটিৰ তলতে কিয় ৰখা হয় আৰু ইয়াৰ আগতে ক'ত টাইম কেপচুল ৰখা হৈছিল। গতিকে ভিডিঅ'টি সম্পূৰ্ণ চাব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া চাওক, শ্ৰী ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এখন তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট গঠন কৰা হৈছিল। মানে এই ট্ৰাষ্টখনে সকলোখিনি মেনেজ কৰে আৰু এই ট্ৰাষ্টৰ মেম্বাৰ কামেশ্বৰ চৌপালে এটি ইণ্টাৰভিউত কৈছিল যে মন্দিৰত টাইম কেপচুল ৰখা হ'ব। লগতে তেওঁ কয় যে মন্দিৰত নিৰ্মাণৰ বাবে ইমান বছৰ যিখিনি সমস্যাৰ লগতে ষ্ট্ৰাগল কৰা হৈছিল এই সকলোখিনি টাইম কেপচুলত ৰখা হ'ব। আৰু লগতে কয় যে ভূমি পূজনৰ বাবে ভাৰতৰ সকলো তীৰ্থস্থানৰ পৰা মাটি আৰু পানী নিয়া হ'ব, আমাৰ কামাখ্যা মন্দিৰৰ পৰাও নিয়া হ'ব। গতিকে টাইম কেপচুল ৰখাটো সত্য, কিন্তু কেতিয়া ৰাখিব এই সম্পৰ্কে কোৱা নাই। মানে ভূমি পূজনৰ দিনা অৰ্থাৎ 5 আগষ্ট তাৰিখে নাৰাখিবও পাৰে, এই সম্পৰ্কে ডেট ফিক্স নহয়। গতিকে এতিয়া টাইম কেপচুল কি হয় তাৰ বিষয়ে অলপ আলোচনা কৰোঁ। টাইম কেপচুলত বৰ্তমানৰ কিছুমান ইম্পৰ্টেণ্ট তথ্য ভৱিষ্যতলৈ সংৰক্ষণ কৰি ৰখা হয়। মানে আগৰ দিনত যেনেকৈ বুৰঞ্জী লিখা হৈছিল ঠিক তেনেকৈ ভৱিষ্যতৰ বাবে তথ্য লিখি ফটোত দেখাৰ দৰে সামগ্ৰীৰ ভিতৰত সোমাই মাটিৰ বহু তলত পুতি থোৱা হয়। এই কেপচুলটি অৰ্থাৎ সামগ্ৰীবিধ এনেকুৱাভাৱে নিৰ্মাণ কৰা হয় যাতে বহুত হাজাৰ বছৰলৈকে ভিতৰত থকা সামগ্ৰী বেয়া নহয়। ইয়াক পানী মাটি বুলি নহয়, যিকোনো দুৰ্যোগৰ লগত মোকাবিলা কৰিব পৰাকৈ নিৰ্মাণ কৰা হয়। টাইমছ অফ ইণ্ডিয়াৰ আৰ্টিকলৰ মতে ৰাম মন্দিৰৰ বাবে নিৰ্মাণ কৰি থকা কেপচুলটি কপাৰৰ পৰা বনাই থকা হৈছে আৰু ই দীঘলে 3 ফুট হ'ব। আৰু এই কপাৰৰ বিশেষত্ব হৈছে ই বছৰ বছৰ ধৰি বেয়া নহয় আৰু হাজাৰ বছৰ পিছত ইয়াক উলিয়ালেও ভিতৰত থকা বস্তু বেয়া নহয়। এতিয়া কথা হ'ল এই টাইম কেপচুলক কিয় ৰখা হয়। চাওক, টাইম কেপচুল ৰখাৰ প্ৰধান উদ্দেশ্য হৈছে ইতিহাসক সুৰক্ষিত কৰি ৰখা। ধৰক শ্ৰী ৰাম মন্দিৰৰ কথা কওঁ, যেতিয়া 500 বছৰ বা 1000 বছৰ পিছত কিবা বিবাদ হয় বা কোনোবাই ডিটেইলভাৱে ৰাম মন্দিৰৰ বিষয়ে জানিব বিচাৰিব, তেতিয়া এই কেপচুলত সংৰক্ষণ কৰি ৰখা কথাবিলাকৰ পৰা গোটেইখিনি জানিব পাৰিব। আৰু এইখিনিতে এটি কথা কওঁ, এই ৰাম মন্দিৰৰ যি টাইম কেপচুল ৰখা হ'ব ইয়াৰ ভাষা সংস্কৃতত লিখা হ'ব। ইয়াৰো কাৰণ আছে, কাৰণ সংস্কৃত হৈছে এনেকুৱা এটা ভাষা যাৰ দ্বাৰা বহুত দীঘল বাক্য কম শব্দত লিখিব পাৰি। মানে কেপচুলৰ বাবে লিখনি হিন্দী বা ইংৰাজীত লিখিলে যিমান দীঘল হ'ব তাতকৈ সংস্কৃতত লিখিলে আধাতকৈও কম ঠাইত লিখিব পাৰিব। এইটোৱে কাৰণ সংস্কৃত লিখাৰ। আৰু এই লিখনিবিলাক কাগজত লিখা নহয়, ইয়াৰ সলনি কপাৰ প্লেট ব্যৱহাৰ কৰা হ'ব। গতিকে টাইম কেপচুল কি বস্তু বুজিলোঁ। এতিয়া কথা হ'ল, ভাৰতত এইটোৱে প্ৰথম টাইম কেপচুল নেকি? নহয়, ভাৰতৰ লগতে পৃথিৱীৰ বেলেগ বেলেগ দেশতো টাইম কেপচুল ৰাখি আহিছে। ভাৰতৰ প্ৰথম টাইম কেপচুল 1972 চনৰ 15 আগষ্ট তাৰিখে ৰাখিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে লালকিল্লাৰ ওচৰত। আৰু এই কেপচুলটি 1000 বছৰ পিছত উলিওৱা হ'ব। এই টাইম কেপচুলটিৰ নাম কালপাত্ৰ। ইয়াৰ পিছতো টাইম কেপচুল ৰখা হৈছিল। 2010 চনত তেতিয়া ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে IIT কানপুৰত ৰাখিছিল আৰু ইয়াৰ পিছত গুজৰাটতো ৰখা হৈছিল। এনেদৰে সময় লৈ টাইম কেপচুল ৰখা হৈছে ভাৰতত। গতিকে আশা কৰোঁ সকলোখিনি কথা বুজি পাইছে। ভিডিঅ'টি প্লিজ শ্বেয়াৰ কৰি দিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।